হোল নাইট আজি চলিব তাতো চলিব 40টাকৈ দল আমাৰ তাত দিহানামৰ প্ৰতিযোগীবিলাক দল আছে ইয়াতো আছে হয়তো 3-4টা বাজি যাব আপোনালোকে ইমান কষ্ট কৰি আমাক এই কাৰ্যসূচী সম্পাদন কৰাৰ কাৰণে সকলোৱে সহযোগিতা কৰিছে মই আন্তৰিকভাৱে কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকে উপভোগ কৰিছে আমাৰ এইসকল শিল্পীৰ জৰিয়তে আৰু আমি আমাৰ অসমৰ শংকৰ সংঘৰ পদাধিকাৰ বাবজানা আমি ইয়াত কেৱল বঁটা লৈ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হোৱাৰ কথাটো নহয় ইয়াত আমাৰ পৰিৱেশকলাৰ আমি সকলোৱে সম্পৃক্ত হৈছোঁ কাৰোবাৰ অলপমান ভাল হৈছে কাৰোবাৰ বেয়া হৈছে এইটো কথা নহয় কিন্তু আনন্দ আমি সমানেই পাইছোঁ আৰু আমাৰ এটা এই ইয়াত প্ৰতিযোগিতা কৰিবৰ কাৰণে সকলো এটা নৃত্যই হওক খোলবাদ্যই হওক বা থিয়নামেই হওক দিহানামেই হওক অনুশীলনৰ আৰু আপোনাৰ তাৰ প্ৰতি যিটো সাধনা এই সাধনা আৰু অনুশীলন অবিহনে অধ্যয়ন অনুশীলন আৰু সাধনাই লাগে।